নতুন মন্ত্ৰীসকল নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ, কৰ্মচাৰী পৰমাণু মহাকাশ গৱেষণা আৰু আন মন্ত্ৰীক বিতৰণ নকৰা সকলো মন্ত্ৰালয়। অমিত শ্বাহ কেবিনেট মিনিষ্টাৰ, পুনৰবাৰ গৃহ আৰু সমবায় মন্ত্ৰালয় দায়িত্ব লাভ কৰে। তেওঁৰ পাছতেই আছে ৰাজনাথ সিং কেবিনেট মিনিষ্টাৰ, পুনৰবাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰে। কোনটো মন্ত্ৰীজন কোনটো পদত আছে মই সকলো কথা আলোচনা কৰিম। জে.পি. নাড্ডা কেবিনেট মিনিষ্টাৰ, স্বাস্থ্য পৰিয়াল কল্যাণ আৰু ৰসায়ন সাৰ মন্ত্ৰালয়। পিছৰে পদত কোনজনী আছে চাই লওঁ। নিৰ্মলা সীতাৰামন কেবিনেট মিনিষ্টাৰ, বিত্ত আৰু কৰ্পোৰেট মন্ত্ৰালয়। নেক্সট নীতিন গডকাৰী কেবিনেট মিনিষ্টাৰ, পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়। ধৰ্মেন্দ্ৰ প্ৰধান কেবিনেট মিনিষ্টাৰ, পুনৰবাৰ শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰে। নেক্সট শিৱৰাজ সিং চৌহান কৃষি কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়। এছ জয়শংকৰ কেবিনেট মিনিষ্টাৰ, পুনৰবাৰ বিদেশ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰে। মনোহৰ লাল খাট্টাৰ কেবিনেট মিনিষ্টাৰ, শক্তি গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা মন্ত্ৰালয়। পীয়ূষ গোৱাল কেবিনেট মিনিষ্টাৰ, পুনৰবাৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব। ৰাম মোহন নাইডু কেবিনেট মিনিষ্টাৰ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়। নেক্সট অন্নপূৰ্ণা দেৱী কেবিনেট মিনিষ্টাৰ, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়। নেক্সট সৰ্বানন্দ সোণোৱাল কেবিনেট মিনিষ্টাৰ, বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়। ভূপেন্দ্ৰ যাদৱ কেবিনেট মিনিষ্টাৰ, বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়। চিৰাগ পাছোৱান কেবিনেট মিনিষ্টাৰ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয়। চি.আৰ. পাটিল কেবিনেট মিনিষ্টাৰ, জলশক্তি মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰে। নেক্সট অশ্বিনী বৈষ্ণৱ কেবিনেট মিনিষ্টাৰ, ৰেল তথ্য সম্প্ৰচাৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়। হৰদীপ সিং পুৰী কেবিনেট মিনিষ্টাৰ, পুনৰবাৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দায়িত্ব। কিৰেণ ৰিজিজু কেবিনেট মিনিষ্টাৰ, সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্বভাৰ লাভ কৰে। গিৰিৰাজ সিং কেবিনেট মিনিষ্টাৰ, বস্ত্ৰ মন্ত্ৰালয় লাভ কৰে। এইচ.ডি. কুমাৰস্বামী কেবিনেট মিনিষ্টাৰ, গুৰু উদ্যোগ আৰু তীখা মন্ত্ৰালয়। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ কেবিনেট মিনিষ্টাৰ, পঞ্চায়তী ৰাজ মীন পশুপালন দুগ্ধ উন্নয়ন মন্ত্ৰালয়। প্ৰহ্লাদ যোশী গ্ৰাহক পৰিক্ৰমা খাদ্য ৰাজহুৱা বিতৰণ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ পদ লাভ কৰে। জুৱেল ওৰাম কেবিনেট মিনিষ্টাৰ, জনজাতি পৰিক্ৰমা মন্ত্ৰালয় লাভ কৰে। জ্যোতিৰাদিত্য সিন্ধিয়া কেবিনেট মিনিষ্টাৰ, দূৰসংযোগ উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ পদ লাভ কৰে। নেক্সট ডক্টৰ মনসুখ মাণ্ডভিয়া কেবিনেট মিনিষ্টাৰ, শ্ৰম আৰু নিয়োগ, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ পদ লাভ কৰে। জি কিষাণ ৰেড্ডী কেবিনেট মিনিষ্টাৰ, কয়লা আৰু খনি মন্ত্ৰালয়ৰ পদ লাভ কৰে। জিতেন ৰাম মাঞ্ঝী কেবিনেট মিনিষ্টাৰ, মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ দায়িত্ব লাভ কৰে।